हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ সকলো চাগে ভালে আছে আজি সবচে ভাল খবৰ এটা আজি মোৰ দাদাই বিয়া পাতিলে হা মানে পলুৱাই আনিলে তো এতিয়া আপোনালোকক নিয়ম নীতিখিনি দেখাম যে কি কয় পলুৱাই আনিলে মোৰ লগত কিউট পোৱালি আছে ইজনী আমাৰ টিকলি ভাগিন হয় এনেইতো দাদা হকিয়েকৰ ল'ৰা হয় বহুত মৰম লগা ন বাৰু কিমান কিউট ন বাৰু এণ্ড আপোনালোকে এতিয়া মোৰ ভিডিঅ'টো চাই গৈ থাকক আৰু দৰাটোক দেখামগৈ হা হাই ইয়ে দৰা আমাৰ মানুহসমূহো আহিছে নিয়ম নীতিসমূহ কৰিবলৈ এতিয়া চাই নমো নমো নাৰায়ণ প্ৰসন্ন হৈ হৰি কৰি মায়াক নিৰ্যান আপোনাৰ মহিমা আপুনি বেগত কৰি দিয়ক কৰা পৰিত্ৰাণ আমিও যাম সিহঁত হেন্দু তেদি পাৰ দিয়ে হা এতিয়া নিয়ম নীতিবোৰ কৰি পিনি হৈয়ে গৈছে নবৌ হেন্দু দিলে এতিয়া হৈ গ'ল এইটো আৰু মানে বেকগ্ৰাউণ্ডটো অকণমান বেয়া হৈ আছে কাৰণ দাদাই ঘৰটো বনাই আছিলে ন এইটো ঘৰটো বনাই আছিলে কিন্তু এতিয়া বিয়াখন পাতিয়ে দিলে তো এতিয়া ভগা চিগা লিখা দেখি লাগিব কিন্তু অকণমান বাহিৰলৈ আহি দিছোঁ বাৰু এতিয়া বিয়ানাম জুৰি আছে শুনোংগে বোলে কিনো আমাৰ বিয়ানাম জোৰে আমাৰ দাদা বৌক এয়া আমাৰ ডাঙৰ খুৰী হয় বিয়া হওক খুৰী साइड दे साबने हाँ साबन या मैं खाम किन्तु मैं ये खाई बेया पाऊँ हाँ सबसे फास्ट कथा ये खाई बेया पाऊँ ये कोनोबाई लय लग मैं नाखाওঁ तो मैं नाखाওঁ माने मैं এইকেইটা বস্তু হলে হৈ যাব ৰ'বা ভনী কৈ দিয়া ভিডিঅ'টো কৈ দিয়া এতিয়া মোৰ ড্ৰেছ চেঞ্জ কৰি ল'লোঁ ফাৰ্ষ্ট কথা কাৰণ অথনিবা মই গা পা ধোৱা নাছিলোঁ হা সেইটো কাৰণে এতিয়া ড্ৰেছ চেঞ্জ কৰিলোঁ গা চা ধুলোঁ চব হৈ গ'ল আজিতো পুৰা হেপী পৰীক্ষা পাই আছে সি বাৰু সেই বুলিও মানে দাদাই বিয়া পাতিছে তো হেপী হ'মেই পৰীক্ষা মানে হায়াৰ ছেকেণ্ডেৰী বা ফাইনেল দিম ন সেইটো কাৰণে অকণমান টেনশ্যন হৈ আছে বাৰু তাৰ মাজত ফূৰ্তি গম পাইছে কেনেকুৱা অনুভৱ মানে আৰু পুৰা ৰ'দ দিছে আজি বতৰ মানে কি ক'ম আৰু পুৰা ৰ'দ দিছে এতিয়া দাদাও নবৌ শুই আছে মানে ৰাতিটো লখিমপুৰৰ পৰা আহিছে ন তো ৰাতিটো সাৰে আছিলে এতিয়া শুই আছে অলপ ৰেষ্ট লৈছে পাছত যেতিয়া উঠিব ন তেতিয়া আকৌ দেখুৱাম লগ এয়া হৈছে মোৰ বৌ হয় মানে দাদা ভাগৰ মাক হয় মানে নচালী ভাগৰ শাহু মাক হৈছে এতিয়া কেনেকুৱা লাগিছে হয় ভালে লাগিছে এতিয়া বোৱাৰী পাইছে আৰু নহ'ব এতিয়া আমাক চাগে পাহৰিয়ে যাব বোলে দেখিয়ে যাওঁ মোক পাহৰি যাব
আলহীও আহিছে বৌ ভাগৰ কাম কৰিব লাগে তো বাই বাই বৌ আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু এতিয়া আমাৰ দাদা নবৌ ভাগৰ যেতিয়া নতুনকৈ বিয়া হৈছে আপোনালোকে প্লিজ আশীৰ্বাদ কৰিব যে ভালে কুশলে তেওঁলোকৰ যুগ্ম জীৱন আৰম্ভ হওক আৰু কিন্তু ভনীয়েকক পাহৰি নগ'লে হ'ল ন বাৰু এতিয়াতো আমাৰ ভাগিন পোৱালি ইমান ৰ'দতো দেখিছা নাই বাৰু একদম জেকেট পিন্ধি আছে হয় নাই বাৰু মানে ঠাণ্ডা ইমানে ঠাণ্ডা পৰিছে এইফালে বৰফ পৰিছে চাগে ন বাৰু আমাৰ ফুচু ভাগৰ ফালে একদম ফুচু হাই আৰু বাই হৈ গ'ল গোটেই ধুই পেলাই দিছা মামীজনী কেনেকুৱা লাগিছে বাৰু এতিয়া মামীজনী ভাল লাগিছে মামী মৰম কৰিব নে কৰিব মামীজনী মৰম লগা হয়নে হয় বৰ পচন্দ হৈছে চাগে ন মামীজনী হৈছে এনেকৈ নাপায় ন মই মোৰ এই ভিডিঅ'টো আৰু দীঘল কৰিব নোৱাৰিলোঁ ভাবিছিলোঁ আৰু অলপ দীঘল কৰি পিনি বনাম মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু অলপ প্ৰব্লেম হ'ল কৰিবৰ বাবে ইমান দীঘল এটা সেইবাবে ইয়াতে সমাপ্ত কৰিছোঁ মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এয়া হৈছে মোৰ ভাগৰ ডাঙৰ ভাগিন এইজনী আমাৰ টিকলিজনী টিকলিবোৰ টিকলি বাই বাই কৈ দিয়া বাই বাই